কৰিম বুলি কৈছে। তো বহুকেইটা দাবী আছিল, কিছু দাবী আজি আলোচনাত মীমাংসা হ'ল। ছবি মনো ডাঙৰীয়া আকৌ আমাৰ দলত সোমাব আৰু লগত আছে আমাৰ সতী চৌধুৰী ডাঙৰীয়া। আমাৰ দলৰে আছিলে যেন আমাৰ মাজত কিবা এটা ভুল বুজাবুজি হৈ পেলাই গোটেই কংগ্ৰেছৰ তাত গৈছিল, আকৌ কংগ্ৰেছৰ পৰা আমাৰ দলত ঘূৰি আহিল। সেইকাৰণে আজি সৰুকৈ হ'লেও আমি আমাৰ দলত চেণ্ট্ৰেল কমিটিৰ কেইজনমান ব্যক্তিসকলক লৈ পেলাই মই বড়ো ডাঙৰীয়া জ্যোতি চৌধুৰী ডাঙৰীয়াক আমি আমাৰ দলত আকৌ সোমাই ল'বৰ কাৰণে আমি প্ৰিপাৰেশ্যন উপস্থিতিত মানে UPFৰ সভাপতি সন্মানীয় সভাপতি মহিলা ঈশ্বৰৰ মানে লিডাৰশ্বিপত আমি ইয়াতে জইন কৰিছোঁ মানে ইতিমধ্যেতো মই UPFত আছিলোঁ। 13 বছৰ সাধাৰণ সম্পাদক হিচাপে BPF দলৰ দায়িত্ব পালন কৰিছিলোঁ আৰু কিবা এটা সামান্য ভুল বুজাবুজি এই দলৰ পৰা মই আঁতৰি গৈছিলোঁ। আঁতৰি যোৱাৰ পিছত মই নিজে অনুভৱ কৰিছোঁ যে BTCৰ সৰ্বাংগীন বিকাশ সকলোবিলাক জাতি জনগোষ্ঠীৰ মাজত যে ঐক্যতাৰ যে বাণী, সেই বাণীটোক যদি আমি এচাৰ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে আকৌ BPF দলৰ যোগেদিয়ে কৰিব পৰা যাব। সেই কথাখিনি মই অনুভৱ কৰোঁ কংগ্ৰেছ দলত থাকি। যে কংগ্ৰেছ দলৰ নীতি আদৰ্শ সম্পৰ্কত মোৰ ক'বলৈ একো নাই আৰু সেই সম্পৰ্কত মই নকওঁ, কিন্তু BPF দলটো এতিয়া BTCৰ ভিতৰত চববিলাক জাতি জনগোষ্ঠীৰ গ্ৰহণযোগ্য ইতিমধ্যে হৈছিল আৰু এতিয়াও এই সময়ছোৱাত চৰকাৰ বেলেগৰ যদি আছে, ইয়াৰ যিটো জনসাধাৰণৰ দৃষ্টিভংগী বা এই সময়ছোৱাত BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি লগ কৰাৰ পিছত এতিয়া এটা কথা দেখিছোঁ যে ইয়াৰ মানুহবিলাক BPF দলকে আকৌ চৰকাৰ গঠন কৰাটো বিচাৰিছে। আৰু তাৰোপৰি ইতিমধ্যে চাৰিও যিটো আপ্ৰাণ চেষ্টা কৰিছে BPF দলক সকলো জাতি জনগোষ্ঠী গ্ৰহণযোগ্য কৰি তোলাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাটো দলৰ পুৰণি কৰ্মী হিচাপে আমাৰ দায়বদ্ধ বুলি আমি ভাবোঁ, দায়িত্বত থকা বুলি আমি ভাবোঁ। আৰু সেই কথাখিনি উপলব্ধি কৰি পেলাই আমি BPF দল আকৌ আহিছোঁ তাৰমানে। আৰু ইয়াৰ লগতে আমাৰ তেওঁ দীপজ্যোতি চহৰীয়া, তেওঁ শংকৰ সংঘৰ যুৱ মৰ্চাৰ মুখ্য আহ্বায়ক আছিল। তেওঁ কংগ্ৰেছত মোৰ লগতে একেলগে আমি কংগ্ৰেছ যোগদান কৰিছিলোঁ। কিন্তু কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক মই ক'বলৈ নাযাওঁ, তেওঁলোকৰ চিন্তা চৰ্চা বা তেওঁলোকৰ নীতি আদৰ্শ সম্পৰ্কত সমালোচনা কৰাৰ ইচ্ছা মোৰ নাই। কিন্তু এটা কথা জানো যে BPF দলটোৰ গোটেই অসমতে এতিয়া কংগ্ৰেছ দলত থাকোঁতে কংগ্ৰেছ দলত যেতিয়া আমি আছিলোঁ এই 15 মাহত গোটেই অসম আৰু BTC অঞ্চলৰ পৰিভ্ৰমণ কৰি সংগঠনৰ কাৰণে ঘূৰোঁতে এই BPF দলৰ গ্ৰহণযোগ্যতাটো আমি দেখিছোঁ। অকল BTCৰ ভিতৰতে নহয়, গোটেই অসমতে BPF দলক এটা শক্তিশালী ৰাজনৈতিক দল বুলি অসমৰ মানুহে ভাবে আৰু হয়ও। আৰু সেই কথাখিনি BTCৰ ভিতৰতো সেইটো ক'ব লগা একো কথাই নাই, সেইটো হয়েই। যে আগন্তুক দিনটোত চাৰিও এতিয়া মাজতে এপিল দিলে যে পুৰণি মানুহবিলাক BPF দলত থকা পুৰণি মানুহবিলাক আকৌ দলৰ ভিতৰলৈ আহিব লাগে, দলত আহি পেলাই এই দলটোৰ মানে BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত তেওঁক সহযোগ কৰিব লাগে। এই যদি এপিল, সেই এপিলৰ প্ৰতি আমাৰ অন্তৰাত্মাও ক'লে যে আমি বেক কৰা ভাল, এই দলটো শক্তিশালী ৰূপত আগুৱাই নিয়াটো ভাল। এই কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই আমি আকৌ এই দললৈ ভোট আহিছোঁ। আৰু বড়ো সাহিত্য সভা দুয়োটা বড়ো জাতীয় সংগঠন আমি একেলগে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত দিছপুৰৰ তেওঁ যি কনফাৰেন্স ৰুম আছে তাত প্ৰায় 1.5 ঘণ্টা জোৰা আমি আলোচনাত মিলিত হ'লোঁ। বিষয়টো আছিল যে বড়ো মাধ্যম আৰু বড়ো যি ভাষাত বহুতো এনেকুৱা জ্বলন্ত সমস্যা আছিল, যিবিলাক সমস্যা অমীমাংসিতভাৱে হৈ আছে আৰু এইবিলাক সমস্যা মীমাংসা নোহোৱাৰ বাবে আজি বড়ো মাধ্যম বড়ো ভাষা বিভিন্ন স্তৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। তো তাৰ কাৰণে আমি যোৱা 8 তাৰিখে
আমি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ৰাখিছিলোঁ 3 ঘণ্টীয়া আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডাঙৰীয়াই 17 জানুৱাৰী আলোচনালৈ আমাক নিমন্ত্ৰণ জনাইছিল আৰু এই যি আলোচনা আছে ইয়াত মূল বিষয়কেইটা আছিল যে অসম জুডিচিয়েল সেৱা এই পৰীক্ষাৰ প্ৰেক্ষিত বড়ো তাত অন্তৰ্ভুক্ত কৰিব লাগে যিহেতু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা বড়ো ষ্টুডেণ্ট তাত তেওঁলোকে পৰীক্ষাৰ পৰা বঞ্চিত হৈছিল ছেকেণ্ড কথাটো আছিল যে চিটেটত বড়ো লেংগুৱেজ 1 এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই আজিৰ আলোচনাৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসমত বড়ো মাধ্যমৰ কাৰণে স্পেচিয়েল টেট পাতিম বুলি তেওঁ আমাক কথা দিছে আৰু জুডিচিয়েল ছাৰ্ভিচ বিষয়টো তেওঁ মানে আগবঢ়াই নিব বুলি কৈছে আইলেণ্ড বিটিআৰ বাকী 35 লক্ষ জাতি জনগোষ্ঠী আমি একেলগে চৰকাৰখনেতো চৰকাৰৰ কাম কৰিবই আৰু বিটিআৰ চৰকাৰ অসম চৰকাৰৰ অসম বিধানসভাৰ যি মানে বাজেট সত্ৰ কোকৰাঝাৰত এদিনৰ কাৰণে এই বছৰ স্পেচিয়েলি তেওঁলোকে মানে লৈ গৈছে বা তেওঁলোকে সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ অধ্যক্ষ স্পীকাৰ ডাঙৰীয়া এছেম্বলিত তেওঁ ধন্যবাদ জনাইছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ এই বাজেটত বিটিআৰ কেন্দ্ৰিক কিছু আকাংক্ষা বেঙনি বাজিব সেইটোৱে আমি আশাবাদী আৰু আমি ৰৈ আছোঁ যে বিটিআৰত বাজেট অধিৱেশন মানে বিটিআৰ যিহেতু পিছ পৰি আছে যিহেতু 50টা বছৰ ইয়াত আন্দোলন বম বাৰুদ বিভিন্ন ঘাত প্ৰতিঘাত হিংসা এই পৰিৱেশটো গ'ল আৰু স্বাধীনতাৰ 75 বছৰতো বহুতো এতিয়া পিছ পৰি আছে এদিনতে চব কাম হৈ নাযায় 2020 শান্তি চুক্তি হৈছে চুক্তি পিছত শান্তি আহিল আৰু উন্নয়নৰ কামো চলি আছে কিন্তু এদিনতে চব হৈ নাযায় তো চৰকাৰখনে এই বছৰ বিধানসভাৰ বিশেষ সত্ৰ তেওঁলোকে লৈ গৈছে কোকৰাঝাৰলৈ সেইটো এটা আশাৰ ৰেঙল ৰাইজে আশাবাদী আৰু আশাৰ ফল পাব বুলি বিটিআৰ বাকী 25 লাখ জনসংখ্যা ৰৈ আছে ধন্যবাদ 101 আমাৰ যি হাই ছেকেণ্ডেৰী কথা আছিল তাত 54ত পষ্ট ক্ৰিয়েশ্যন আৰু এপইণ্টমেণ্টৰ কাৰণে সিদ্ধান্ত হ'ল দ্বিতীয় কথাটো হ'ল 35টা মডেল হাইস্কুল আদৰ্শ বিদ্যালয় চাহ বাগানৰ দৰে বড়ো মাধ্যমৰ স্থাপন এইটো সিদ্ধান্ত হৈছে আৰু স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত কিছু বিষয় অমীমাংসিত হৈ আছে এইটো সমাধানৰ ক্ষেত্ৰত ওলাব লাগিব বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছৰ কাৰণে পষ্ট ক্ৰিয়েশ্যন কৰা হ'ব তাত নিযুক্তি দিয়া হ'ব এইটো আমাৰ মানে ভাল এটা সিদ্ধান্ত হৈছে আৰু আন বহুতো বিষয় আছে যেনেকুৱা আছাম ষ্টেট স্কুল এডুকেশ্যন মানে বৰ্ডত একাডেমিক অফিচাৰ লাগে 3 দিনৰ ভিতৰত এডভাৰটাইজমেণ্ট দিম বুলি কৈছে একাডেমিক অফিচাৰক আৰু লগতে SCRTত আমি লেকচাৰৰ দাবী জনাইছিলোঁ এছিষ্টেণ্ট ডাইৰেক্টৰৰ পষ্ট তেওঁলোকে ক্ৰিয়েট কৰিছে এইটো ভাল খবৰ বুলি ক'ব পাৰোঁ আনপিনেদি যি টেক্সটবুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যন কৰ্পৰেশ্যন আছিল তাতো আমি বিষয়া নিযুক্তিৰ কাৰণে দাবী জনাইছিলোঁ আৰু ইয়াতো বৰ্তমান কৰ্মৰত যি বিষয়া আছে তাত তেওঁলোকে আপগ্ৰেডেশ্যনৰ কাৰণে প্ৰসংগবিলাক পজিটিভলি আজি আলোচনা কৰা হ'ল আৰু এইবিলাক সিদ্ধান্ত হৈছে আমি আশা কৰিছোঁ অমীমাংসিত আৰু জ্বলন্ত সমস্যাবিলাক সমাধানৰ কাৰণে চৰকাৰে যথোপযুক্ত যি মানে পদক্ষেপ সেই পদক্ষেপটো তেওঁলোকে ল'ব আৰু সূত্ৰ ওলাইছে কিছু দাবীৰ সমাধানৰ সূত্ৰ এইটো ওলাব পৰা নাই বা ইয়াৰ মীমাংসা ওলাবৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ম বুলি আমাক আশ্বাস দিছে আজিৰ আলোচনা ইয়াত কিছু পজিটিভ আছে আৰু কিছু আৰু কৰণীয় আছে আমি নেগেটিভ বুলি নকওঁ কৰণীয় আছে আৰু কিছুমান সমাধানৰ সূত্ৰ আজি ওলাইছে আমি আলোচনা ফলপ্ৰসূ বুলি কৈছোঁ আৰু আগন্তুক দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বড়ো মাধ্যমৰ যিবিলাক জ্বলন্ত সমস্যা আৰু মাধ্যম আৰু ছাত্ৰ ছাত্ৰীৰ লগত যি জড়িত ৰাইট টু এডুকেশ্যন মৌলিক অধিকাৰৰ পৰা যাতে বঞ্চিত নহয় ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত মাতৃভাষা মাধ্যম যাতে বঞ্চিত নহয় তাৰ প্ৰতি নজৰ ৰাখি পেলাই অসম চৰকাৰ অসমৰ শিক্ষা বিভাগ আৰু অসমৰ শিক্ষা বিভাগৰ বিষয়াসকলে যাতে সকলো দিশত তেওঁলোকে সমাধানৰ সূত্ৰ ওলায় আৰু গণমাধ্যম তেওঁলোকে আন্তৰিকতাৰে যাতে চায় তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আমি আশা কৰিছোঁ সেইখিনি আমি ব্যক্ত কৰিলোঁ স্কুল প্ৰভিঞ্চিয়েলাইজ প্ৰাধিকৰণৰ কথা আছিল সেইদিনাখন কেবিনেটত অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অসমত যিবিলাক 2006 11/2006 ইয়াৰ মানে
আগত যিবিলাক স্কুল বহুত কেইটা কাৰণত যিবিলাক ৰৈ গ'ল সেইবিলাক প্ৰাকৃতিকৰণৰ কাৰণে এটা কেবিনেট চাব কমিটি গঠন কৰা হৈছে। এই কথাটো তেওঁ আমাক মানে কৈছে, কিন্তু আমাৰ দাবী আছে যে কেবিনেট চাব কমিটিৰ যোগেদি হওক বা আমাৰ যি বিটিআৰ শান্তি চুক্তিৰ 6.3 এই দফাৰ যোগেদি নিড বেছ প্ৰায়ৰিটিত যিবিলাক প্ৰাকৃতিকৰণৰ বিষয় আছে সেই বিষয়সমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে বা বিদ্যালয় প্ৰাধিকৰণৰ কাম কৰিব লাগে, সেইটো আমাৰ দাবী আছে। আৰু লগতে 101 হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যমত আপগ্ৰেডেশ্যনৰ কথা আমি দাবী জনাইছিলোঁ। আজিৰ মিটিঙত 54 হায়াৰ ছেকেণ্ডাৰী বড়ো মাধ্যমত পষ্ট ক্ৰিয়েশ্যনৰ কাৰণে সিদ্ধান্ত লোৱা হয়। 35টা মডেল হাইস্কুল য'ত নেকি বড়ো মাধ্যমৰ হাইস্কুল নাই, বৰঞ্চ তাত LP আৰু ME আছে, সেই অঞ্চলত মানে চাহ বাগিচাৰ দৰে মডেল আদৰ্শ হাইস্কুল স্থাপনৰ কাৰণে আজি সভাত সিদ্ধান্ত হয়। 72 EGS চেণ্টাৰত এতিয়াও শিক্ষকবিহীনভাৱে চলি আছে, তাত টেম্পৰাৰী শিক্ষক দিয়া হৈছে, ছিংগল টিচাৰ আছে, তাত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ বাবে পষ্ট ক্ৰিয়েশ্যনত আমি দাবী জনাইছোঁ। বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছৰ কাৰণে আমাৰ দাবী আছিল, সেইটো আজি ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 5টা বিভাগ আৰু পষ্ট ক্ৰিয়েশ্যন কৰি পেলাই আগন্তুক বাজেটত ইয়াৰ কাম আৰম্ভ কৰিম বুলি কৈছে। তো বহুকেইটা দাবী আছিল, কিছু দাবী আজি আলোচনাত মীমাংসা হ'ল।